নমস্কাৰ সকলোকে আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব খুজিছো কলডিল পিটিকা, অৰ্থাৎ বহুতে কলফুল বুলিও কয়, কাৰণ এইটো হৈছে কলৰ গছৰ যিটো ফুল আৰু এই ফুলটোৰ পৰা এইটো আপোনাৰ ফলটো পোৱা যায়। আৰু এই ফলটো বহুত উপকাৰিতা আছে আমাৰ শৰীৰৰ কাৰণে, আগৰ পৰাই আমি সকলোৱে গম পাওঁ। আৰু এইটো বহুতে তৰকাৰী কৰিও খায় বা বিভিন্ন কিছুমানে পকৰা কৰিও খায় বাৰু, বাট আমিও খাওঁ, কিন্তু এটা বেলেগ ৰেচিপি হয় এইটো। মই যিটো আজি দেখুৱাব খুজিছোঁ সেইটো হৈছে কলডিলৰ বইল পিটিকা। আৰু এই বইল পিটিকাটো বনাবলৈ একেবাৰে সহজ হয় আৰু লগতে নিৰোগী, অৰ্থাৎ স্বাস্থ্যৰ কাৰণে খুব ভাল হয় আপোনাৰ, আৰু লগতে খাবলৈও ইয়াতকৈ আকৌ বেছিহে টেষ্টি পাওঁ। গতিকে এই কলডিল বইল পিটিকাটো কেনেদৰে মই বনাম আপোনালোকক দেখাই দি আছোঁ। তাৰ আগতে এটা কথা কওঁ, আপোনালোকৰ যদি বিচাৰি আছে মোৰ চেনেলটোত নতুনো হয়, গতিকে তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ৰেচিপি হওক বা বিভিন্ন আপোনাৰ দিহা পৰামৰ্শ মই দিয়ে থাকোঁ। গতিকে আপোনালোকে তাৰ আগতে ছাবস্ক্ৰাইব কৰি দিব। আহক আৰু লগতে ৰেচিপিটো কেনেদৰে মই বনাওঁ আপোনালোকে চাই থাকিব। এটা কলডিল লৈ ল'লোঁ, তাৰ কাৰণে এতিয়া তাৰ যিবোৰ দনা আছিলে সেই দনাবোৰ আমি এৰুৱাই ল'ব লাগিব। এতিয়া আমি এইটো ধুই ল'ব লাগিব। কলডিলটো ধুই 4 ফাল কৰি ল'লোঁ। মই কুকাৰত কলডিলখিনি যিখিনি কাটিছিলোঁ আৰু লগতে এটা আলু ইয়াতে মই 4 ফাল কৰি দি দিলোঁ। অকণমান পানী দি এটা চিটি হোৱাৰ পিছত নমাই থৈ দিম। এতিয়া এই গোটেইখিনি মই তাৰ পৰা উলিয়াই ল'লোঁ, লগতে 2টা জলকীয়া দিছোঁ আৰু অকণমান কেঁচা পিঁয়াজ কাটি লগত মিহলাই দিলোঁ, আৰু লগতে দিব লাগিব অকণমান নিমখ আমি ইয়াতে। এয়া নিমখ মই দি দিছোঁ। আৰু লাগিব আমাক তিলৰ গুড়ি অকণমান। এয়া তিলৰ গুড়ি মই আগতে ভাজি অকণমান গুড়া কৰি থৈ দিছিলোঁ। এয়া মই তিলৰ গুড়ি দি দিলোঁ, 2 চামুচ দিলোঁ। তিলৰ গুড়িটো বেছিকৈ দিলে বেছি টেষ্টি হ'ব। একেবাৰে শেষত দি দিছোঁ মই এয়া কেঁচা মিঠাতেল 1 চামুচ। এইখিনি ভালদৰে মিহলাই দি দিব। এতিয়া আমি এই গোটেইখিনি এনেদৰে ভালদৰে মিহিকৈ পিটিকা কৰি লৈ ল'ম। এয়া ফাইনেলি আমাৰ কলডিল পিটিকাখিনি তৈয়াৰ হৈ গৈছে। এইখিনি ভাতৰ লগত খাব পাৰিব, বহুত টেষ্টি হয় খাবলৈ। এনেদৰে আপোনালোকে বনাই খাব পাৰিব, আৰু লগত নিৰামিষ ভাতৰ লগত খাব, বেছি টেষ্টি পোৱা যায় খাই। কেনেকুৱা পালে মোৰ এই ৰেচিপিটো? যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু লগতে যদি আপোনালোকে বিচাৰিছে এইটো শ্বেয়াৰ কৰিব পাৰে। আৰু লগতে কওঁ, যদিহে আপোনালোকে মোৰ এই ৰেচিপিটো ট্ৰাই কৰি চাই কেনেকুৱা লাগে সেইটো আমাক কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু লগতে কওঁ, যদিহে আপোনালোকে মোৰ চেনেলটো নতুন হয় আৰু এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'বোৰ আগলৈ পাব বিচাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু লগতে আজিলৈ এতিয়া সকলোকে আকৌ এবাৰ লগ পোৱাৰ আশাৰে সকলোকে বাই বাই।